নমস্কাৰ বন্ধুসকল আপোনালোকে চাইছে হাউ টু আছামিজ ইউটিউব চেনেল বন্ধুসকল আজি এই ভিডিঅ'টোত ইণ্ডিয়ান আৰ্মি সোলজাৰ ক্লাৰ্কত আপোনাৰ জয়েন কৰিবলৈ বা এপ্লাই কৰিবলৈ আপোনাৰ ফিজিক্যাল তথা এডুকেশনাল কোৱালিফিকেশন কি লাগিব আদি সকলো ডিটেইলছ এই ভিডিঅ'টোত জনোৱা হ'ব ভিডিঅ'টো শেষলৈকে চাব আৰু এনে ধৰণৰ ভিডিঅ' আপোনালোকে আগলৈ চাবৰ বাবে আমাৰ চেনেলটো এতিয়ালৈকে যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব বন্ধুসকল সোলজাৰ জিডি আৰু ট্ৰিটমেন্টৰ ওপৰত মই অলৰেডি ভিডিঅ' বনাইছো আপোনালোকে যদি সেই ভিডিঅ' কেইটা চাই আই বাটনত চাব অথবা ডেসক্ৰিপচনত লিংকটো দি দিম বন্ধুসকল সোলজাৰ ক্লাৰ্কত এপ্লাই কৰিবলৈ আপোনাৰ মিনিমাম এজ লাগিব 17.5 পৰা 23 বছৰৰ ভিতৰত চেষ্ট লাগিব 77 সেন্টিমিটাৰ আৰু 5 সেন্টিমিটাৰ এক্সপেনশন অৰ্থাৎ ফুলাব লাগিব ওয়েট লাগিব 48 কেজি আৰু হাইট লাগিব 160 সেন্টিমিটাৰ এডুকেশনাল কোৱালিফিকেশন হৈছে আপোনাৰ 12 পাস কৰিব লাগিব এনি ষ্ট্ৰীম অৰ্থাৎ সায়েন্স কমাৰ্চ আৰ্টছ যিকোনো 12 পাস কৰিলে হ'ল আৰু 60% পাব লাগিব তথা প্ৰতিখন সাবজেক্টত 50% পাব লাগিব বন্ধুসকল ভিডিঅ'টো চাই ভাল পালে লাইক কৰিব শেয়াৰ কৰিব আৰু এনে ধৰণৰ ভিডিঅ' আগলৈ চাই কৰিবৰ বাবে আপোনালোকে যদি আমাৰ ইউটিউব চেনেলটো এতিয়ালৈকে সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব কৰিব ভিডিঅ'টো চাবৰ বাবে ধন্যবাদ